दोस्तों कैसे हैं आप लोग। वेलकम टू माय चैनल मन ऑफ मीडिया। आज हम लोग आपको दिखाने वाले हैं मैगी कैसे बनाते हैं। এইফালে বাইরে পঢ়ি আছে। বাইরে কি পঢ়িছে? এবিসিডি পঢ়িছে। হে? ইতিমধ্যে এবিসি কি পঢ়িছে? লিখিছে। এটা আলু ৰেডি হৈছে। কাটি আছে। এইবাৰ মেগী বস্তিছে আজি বনাম। তো বনোৱা ব্লগটো চাই থাকক। অলপ ধনিয়া এবার পানী দিছো ইয়াত আলুটো দি দিম ইয়াত এটা আলুটো দি দিম পানী গৰম আলুটো দি দিছো অলপ নিমখ দি এইখিনি হালধি বেছি দিলে তিতা হয় দিম অলপ হালধি আৰু কোনে হালধি অলপ সময় আলুখিনি সিজিব দিওঁ তাৰপৰা মেগীটো দি দিম আলুখিনি সিজাৰ পিছত এটা মেগীটো দি দিওঁ আগতে খুলি থৈ দিয়া আছিলে মছলা গুচাই আছে হিলাই দিওঁ লাগি থাকিব এতিয়া হিলাই দিওঁ এতিয়া মছলাটো তাৰপৰা হৈ যাব মেগী কমপ্লিট বইল মেগী অলপ সময় সিজিব দিওঁ পানীটো শুকালেই হৈ যাব মেগী কমপ্লিট দেখিছে মেগীটো প্ৰায় হৈ গ'ল আৰু চাওক না চাওক 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 তো মেগী কমপ্লিট গেছ বন্ধ কমপ্লিট ঠাণ্ডা হ'ব দিওঁ ইয়াত পিঁয়াজ ৰেডি বাইদেউ নেমু ভাত লগাই আছে মোক অকণমান সৰহকৈ দিবি পিঁয়াজ দিছোঁ মেগী কমপ্লিট টেষ্টি মেগী কমপ্লিট এতিয়া খাব লাগে টেষ্টি টেষ্টি মেগী টেষ্টি টেষ্টি মেগী টেষ্টি টেষ্টি মেগী টেষ্টি টেষ্টি মেগী নেমু ৰেডি চেপি ল'লো নেমু এতিয়া খাব লাগে ভালকৈ মিক্স কৰি ল'ব লাগিব মেগী বনোৱা মানুহজনৰ নাম নকবি
তোমালোক খাবা টেষ্টি प्याज के साथ मजा मजा এয়া চাব এয়া দেখো দে খাই খাব লাগিছে নাই ডিছ পুৰা খালী চুচি বাচি মাৰি দিলোঁ বাতি পুৰা খালী হ'ব বাতি পুৰা খালী তেল অকণমান আছে খালী হ'ব আৰু এয়া চাপ খোৱা মোচন এয়া চাপ খাম চাপ টেষ্টি মেগী খাইছে কেনেকৈ কেনেকুৱা লাগিছে খাই খাব কেনেকুৱা লাগিছে খাব কেনেকুৱা লাগিছে অঁ ধুনীয়া দৈ কাটা মেগী আছে না তই সৰহকৈ খাইছ এইবিলাক ওলাই খাই আছে খালী চেনেলটো ভাল পালে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰি দিব